Subscribe to my channel and hit the bell icon so you never miss any video from my channel. সময় কেরানি আইজি প্রথমে 2009 কেরানি সারেনি তেখেতেও প্ৰতিশ্ৰুতি কৰিছে যোৱাবাৰ ৰাজনাথ সিং অহা সময়ত জয়ৰাম লিং ডাঙৰীয়াক তেতিয়া এমপি বিজেপি প্ৰাৰ্থীক তেখেতে পাইছে তেখেতে প্ৰচাৰ কৰিব আহোঁতে তেতিয়া ৰাজনাথ সিঙে কৈছে যে বিজেপি চৰকাৰ এনডিএ চৰকাৰ অহাৰ লগে লগে অট'নমাছ ষ্টেটতো সেইটো আমি পাৰ্লিমেণ্টত পাছ কৰি আমি ইমপ্লিমেণ্ট কৰিম বুলি কৈছে গতিকে এছেম্বলিটো আপোনালোকৰ যিটো ইয়াৰ পৰা যদি অলপমান চিলি দিয়া আগবাঢ়ে কেন্দ্ৰ চৰকাৰলৈ কাৰণ 2011 যেতিয়া MOS মেমৰেণ্ডাম অফ ছেটেলমেণ্ট UPDS-বিলাক আৰ্মছ ষ্ট্ৰাগল কৰিছে তেখেতসকলক কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ আৰু UPDS-ৰ স্বাক্ষৰ যেতিয়া কৰিছে এগ্ৰিমেণ্ট কৰিছে মেমৰেণ্ডাম অফ ছেটেলমেণ্ট তেতিয়া মানে 0 আৱাৰ্ছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইটো গভৰ্ণমেণ্ট যিটো ষ্টেটমেণ্ট সেইটো 0 আৱাৰ্ছত এতিয়া ইয়াৰ এছেম্বলি হাউচতে পঢ়ি দিছে যে আৰ্টিকল 244A সেইটো আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা সেইটো আপত্তি নাই আৰু লগতে MOS যিটো মেমৰেণ্ডাম অফ ছেটেলমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট সেইটো যিটো UPDS সেইটো এগ্ৰিমেণ্ট কৰিব আমাৰ ফালৰ পৰা সেইটো আপত্তি নাই আমিও সমৰ্থন আছে বুলি কেতিয়াও এছেম্বলি হাউচ তেখেতে সেইটো প্ৰস্তাৱ দিছে সেইটো ষ্টেটমেণ্ট দিয়া হৈছে গতিকে সেই ষ্টেটমেণ্ট যেটা বৰ্তমানৰ স্পীকাৰ তেখেতে যিটো নেকি তেখেতৰ ডাইনেমিক এনাৰ্জেটিক আৰু কাৰ্বি আংলঙৰ ডিমা হাছাও তেখেতে বহুত জানে তেখেতে গোটেইখিনি কথা নক'লে হৈ যায় আৰু প্ৰায় সংগঠনবিলাকে এইটোৱেই ক'ব গতিকে আমি বিচাৰিছোঁ নম্বৰ 1 ইছ্যু অট'নমাছ ষ্টেট ইছ্যু সেইটো যাতে এছেম্বলি হাউচত আপোনালোকে প্ৰস্তাৱ লৈ আনে আৰু যাতে ভাৰত চৰকাৰ যিটো এইটো আলাপ আলোচনাৰ মাজতে যাতে এইটো সমস্যাটো সমাধান কৰে নম্বৰ 1 আৰু we need increase of mineral budget. Subscribe to my channel and hit the bell icon so you never miss any video from my channel. আৰু লগতে অট'নমাছ ষ্টেট মুভমেণ্ট বহুত দিনৰ পৰা আন্দোলন কৰিছে 33 ইয়াৰ্ছ যিটো নেকি স্বায়ত্তশাসী ৰাজ্য যে অট'নমাছ ষ্টেট উইদিন দ্য ষ্টেট সেই অৰ্গেনাইজেশ্যনবিলাকত বহুত দিনৰ পৰা ইয়াত আহিছে অৰ্গেনাইজেশ্যনৰ কাম কৰি আহিছে আন্দোলন কৰি আহিছে সংগ্ৰাম কৰি আহিছে কাৰ্যাস্কম গাছকম আৰু লগতে কালচা KNC লগতে জাকাছ এনেধৰণৰ বহুতো সংগঠন আছে আমাৰ কাৰ্বি আংলং ডিমা হাছাও সম্পৰ্কে আপুনি যদি চাই
যে oldest 62 district in India, largest 62 district in India, যে আমি গোৱাকৈ ছিকিমকৈ বহুত ডাঙৰ কাৰ্বি আংলং ডিমা হাছাও যদি আমি কম্পেয়াৰ কৰে আৰু কাৰ্বি আংলং যদি কম্পেয়াৰ কৰে ৱেষ্ট কাৰ্বি আংলংকৈ ছিকিম বহুত সৰু আৰু গোৱাকো আমাতকৈ বহুত সৰু ছিকিম আছে 3016 স্কুৱেৰ কিলোমিটাৰ গোৱা আছে 3702 স্কুৱেৰ কিলোমিটাৰ কিন্তু কাৰ্বি আংলং হ'ল we have 10,434 স্কুৱেৰ কিলোমিটাৰ 10,434 geographical boundary ভাটি সীমা ইনক্লুডিং ডিমা হাছাও হ'লে আমি নাগালেণ্ডটো আমি ডাঙৰ গতিকে ছিকিম আৰু গোৱা তেওঁলোকৰ বছৰত তেওঁলোকৰ পাই দিয়া গেটিং এ পাৰ ইয়াৰ 20-30,000 crores per year. But we have received Karbi Anglong Autonomous Council last year only 282 crores. মাত্ৰ 282 crores আমি all round development কাৰণে Karbi Anglongত আমি পাইছোঁ কিন্তু ডিমা হাছাও মাত্ৰ 150 crores পাইছে last year. Karbi Anglong 282 crores last year. আমাৰ ইয়াত বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত আগতো ইয়াৰ পৰা কমেই আছে কিন্তু আপোনালোকক চাব যে আমাৰ ইণ্ডিয়াটো বহুত ডাঙৰ ছিকিমকৈ তিনিগুণ ডাঙৰ আমাৰ কাৰ্বি আংলং গোৱাকৈ তিনিগুণ আমি ডাঙৰ কাৰ্বি আংলং পপুলেশ্যনত আমি ছিকিমকৈ আমি বেছি পপুলেশ্যন আছে কিন্তু আমাৰ ডেভেলপমেণ্টৰ টকা পুঁজিবিলাক বহুত কম কিন্তু পেপাৰ মিডিয়া অলপ আমাক হাইলাইট কৰে অলপ খালি ডেভেলপমেণ্ট নাই বুলি কয় কাৰাপশ্যন বেছি হয় বুলি কয় টকাই যোৱা নাই তাতে টকা নাই এটা আপোনালোকৰ বাজেট পদ্ধতিৰে আমি আন্দোলন কৰি আহিছোঁ ভাৰতৰ সংবিধানৰ নীতিগত থকা 244 স্কট ভাড়া এই ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আজি নেৰানেপেৰা আমি আন্দোলন সংগ্ৰাম কৰি আহিছোঁ গতিকে এই কাৰ্বি আৰু সেই ডিমাচা কাৰ্বি আংলং আৰু এই ডিমা হাছাও জিলাত যদি আপোনালোকে আৰ্থিক আৰু সামাজিকৰ ক্ষেত্ৰত যদি উন্নয়ন আগবঢ়াবলৈ যদি খোজে তেতিয়াহ'লে আৰ্টিকল 244 ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে সহযোগ কৰক গতিকে আৰু মই বিশেষ ক'ব নোখোজোঁ সেই কথাবিলাক সকলোলৈকে মোৰ আন্তৰিক জ্ঞাপন কৰিব দুবাৰ দিয়া হৈছে 1979 দিয়া হৈছে লাষ্ট 1995 দিয়া হৈছে তেতিয়া আৰু মৰ পাৱাৰ আৰু কিমান মৰ পাৱাৰ কি বস্তু এতিয়া যিটো 10টা ডিপাৰ্টমেণ্ট এতিয়া দিলে কিন্তু 10 বছৰ পিছতো আৰু ডিপাৰ্টমেণ্ট বাঢ়িব আৰু তেতিয়া আকৌ মৰ পাৱাৰ দিব লাগিব গতিকে এই মৰ পাৱাৰ দিয়াৰ এই ছিষ্টেমটো ঠিক নহয় আৰু এইটো কোনো সমাধান নহয় বুলি আমি ভাবোঁ গতিকে আমাৰ ফালৰ পৰা এইটো অনুৰোধ যে আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাওত যদি আপোনালোকে সঁচাকৈয়ে অসমৰ অংশ ইজ এ পাৰ্ট অফ পাৰ্চেল অফ আছাম তেতিয়াহ'লে আমাৰ যিটো সংবিধান আছে সেই সংবিধানটো আমাৰ প্ৰাপ্য আমাক পাবলৈ অসম চৰকাৰে চেষ্টা কৰক এইটো আমাৰ ফালৰ পৰা অনুৰোধ গতিকে মই কওঁ যে যদি আপোনালোকে সমস্যা সমাধানৰ চেষ্টা নকৰে বা নাভাবে তেতিয়াহ'লে 10 বছৰ মূৰে মূৰে মৰ পাৱাৰ দিব 5 বছৰ মূৰে মূৰে মৰ পাৱাৰ দিব আৰু ইয়াৰ ৰিজাল্টটো সেই একেই হ'ব গতিকে মই এইটোৱে অনুৰোধ যে আমাৰ অসম চৰকাৰে অহা 5 অক্টোবৰত যিটো আলোচনা হ'ব এই আলোচনাত যাতে আমাৰ কাৰ্বি আংলং ডিমা হাছাও এই দুটা পাহাৰীয়া জিলালৈ যাতে ফুৰফুৰে অট'নমাছ ষ্টেট দিব পাৰে তাৰ কাৰণে অসম চৰকাৰে চেষ্টা কৰক মই মোৰ ফালৰ পৰা এইটো অনুৰোধ আৰু মই ক'ব বিচাৰিছোঁ Subscribe to my channel and hit the bell icon so you never miss any video from my channel.